जय श्री राम जय श्री राम जय श्री राम जय हनुमान जय हनुमान जय हनुमान। गुड मर्निंग बন্ধুসকল। আজি হনুমান সংকল্পৰ পঞ্চমটো দিন। কালি যে কৈছিলোঁ মই সপোনটোৰ কথা, সঁচাকৈ মোৰ এটা সৰু অঘটন ঘটিল। হনুমানজীয়ে সঁচাকৈ ইংগিত দিয়েই দিছিল আগতীয়াকৈ। আগলৈ শুনি যাব কিনো হৈছিল। অন্য দিনৰ দিনাই আজিও শুৱাৰ পৰা উঠি বিচনাখন পাৰি লৈছোঁ। মোৰ বিচনাখন পাৰি লোৱাৰ পিছত মা বিচনাখনো পাৰি লৈছোঁ। ৰাতিপুৱাই প্ৰথম বিচনাখন পাৰি লৈ ঘৰটো সাৰি লৈছোঁ। দেখিছেনে তাই ক'ত চুকত সোমাই আছে, চুকে চুকে খুব বহি থাকে। কিমানবাৰ যে আঁতৰাই আঁতৰাই কাম কৰিব লাগিব, তাইৰ লগত লাগি লাগি কাম কৰোঁতেই বহুত সময় পাৰ হৈ গুচি যায়। ঘৰটো সাৰি লৈ চোতালখন সাৰি লৈছোঁ। মই চোতাল সাৰি আছোঁ, তাইও মোৰ লগে লগে ঘূৰি ফুৰিছে। তাইক চাই থাকিবলৈ মানুহো লাগে। তাইৰ ওচৰত কোনোবা থাকিলে তাই অকলে অকলেই খেলি থাকে। চাওকচোন দৌৰি দৌৰি অকলে অকলে খেলি আছে। মই তাইৰ ওচৰতে আছোঁ যে। আমনিও বিশেষ তেনেকুৱা নাই, খালি তাইৰ লগে লগে ঘূৰি ফুৰিব লাগে। চোতালখন সাৰি আহি ঘৰটো মচি লৈছোঁ। তাৰ বাহিৰতে ককায়েকৰ লগত খেলি আছে। ককায়েকক পালে আৰু কাকোৱেই নালাগে। ময়ো গা পা ধুই আহি হনুমান সংকল্পৰ পূজাভাগ কৰিবলৈ ৰেডি হৈছোঁ। আজি প্ৰথমতে মই লক্ষীমা আৰু গণেশজীক পূজা কৰি লৈছোঁ। তাৰ পাছতহে হনুমান সংকল্পৰ পূজাভাগ কৰিবলৈ গৈছোঁ। সদায় দৰে একেই, আজিও প্ৰথমতে চাফ চিকুণ কৰি লৈছোঁ। তাৰ পাছত আসনখন পাৰি লৈছোঁ। এতিয়া মই চাকি ধূপ জ্বলাই ল'ম। মই যে কৈছিলোঁ অঘটন ঘটিলে বুলি, হনুমানজীয়ে মোক আগতে ইংগিত দিছিলে। সঁচাকৈ মই নিবিচৰাকৈ সৰু ঘটনা এটা ঘটি গ'ল। তাৰ বাবে মই বহুত দুখ পাইছোঁ। কিন্তু একো নাই, মোৰ হনুমানজীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, সকলো ঠিক হৈ যাব বুলি। সঁচাকৈ কিবা ভুল হোৱাৰ আগতে হনুমানজীয়ে মোক ইংগিত দি দিছে যে কিবা এটা ভুল হ'বলৈ গৈ আছে বুলি। আগলৈকো মোক এনেকৈ ৰাস্তা দেখাই যাব বুলি হনুমানজীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। চাকি ধূপ জ্বলাই লৈ ঘটিটোৰ পানীখিনি ঢাকনখন খুলি লৈছোঁ। তাৰ পাছত মই লিখি লোৱা কথাখিনি পঢ়ি লৈছোঁ। সেইখিনি পঢ়ি হোৱাৰ পিছতে হনুমান চালিচাখন 7 বাৰ পাঠ কৰি লৈছোঁ। 7 বাৰ পাঠ কৰি লোৱাৰ পিছতে আজিৰ হনুমান সংকল্প ইমানতে সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।